নমস্কাৰ, কি খবৰ গাইজ? আপোনালোকৰ সকলোৱে ভালে আছে চাগে? মই বহুত দিন পিছত ব্লগ কৰিবলৈ ওলাইছোঁ, মানে লোকেল নাগৰিজুলি যাম। নতুন ব্ৰিজ এখন ওলাইছে বৰ্ণদিৰ ওপৰত, সেইখন চাবলৈ যাম। গৈছোঁ অলৰেডি, কিন্তু আৰু চাবলৈ যাম। আৰু নাগৰিজুলি যোনটো চাহ বাগান আছে সেইটো অলপ দেখুৱাই দিম আপোনালোকক। তো বেছি দেৰি নকৰোঁ, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। তো বলক যাওঁ। আৰু মই আছোঁ এতিয়া ঘৰত। এতিয়া আমাৰ গাঁৱৰ পৰিৱেশটো অলপ দেখাই দি আছোঁ দেই, চাই থাকক। এইটো আমাৰ গাঁৱৰ ৰাস্তা। এইখিনি ৰাস্তা চাওক, একদম বৰষুণত বেয়া হৈ আছে। এই অলপ জেগা বেয়া দেই, গোটেই ৰাস্তা বেয়া নহয়। তো বহুত দিনৰ পৰা বেয়া হৈ আছে, কি ক'ম আৰু। চৰকাৰে ঠিক কৰি দিলে হ'ল। বেলেগ এটা শ্বৰ্টকাট ৰাস্তা আছে, কিন্তু তাতে নদীৰ কাৰণে পানী আছে তাতে, বৰষুণ দিলাক যি। তো এই ৰাস্তাদি আহিলোঁ, বেছি দূৰ নহয় বাৰু, ওচৰতে হ'ব। চাওক ৰাস্তাৰ অৱস্থা, পুৰা একদম বেয়া। বাল্টি নদী, এইটো বাল্টি নদী বুলি কয়। আগত চাব কি ধুনীয়া লোকেশ্যন হা। এতিয়া মই কাৰত ফাৰ্ষ্ট টাইম ব্লগ বনাই আছোঁ দেই, কাৰ লৈ নিজে চলাই অকলে ড্ৰাইভ কৰি ফাৰ্ষ্ট টাইম ব্লগ বনাই আছোঁ। চাওক কি ধুনীয়া। তো মই পামেই আৰু নাগৰিজুলি। মইতো ফাৰ্ষ্ট টাইম নিজে কাৰ চলাই কাৰ ব্লগিং কৰি আছোঁ যে, মই ফাৰ্ষ্ট টাইম। তো অলপ ভয় ভয় লাগি আছে, মানে ৰাস্তা খালী, ভয় ভয় লাগিছে তথাপিও। পামেই আৰু বেছি দূৰ নাই। মই আমাৰ মানে সেই ইনভাৰ্টাৰ বেয়া হৈছে যে, বেয়া মানে পুৰণা হৈছে, নতুন লৈছোঁ সেইদিনাখনে ৰহিমহঁতৰ দোকানৰ পৰা দেখাই আছোঁ তাত। এইটো চেঞ্জ কৰোঁ, মানে এইটো বিক্ৰী কৰি দিম। পুৰণাটো কিমান দিয়ে, 10 টকা 20 টকা যিমান দিয়ে বিক্ৰী কৰি দিম আৰু। এইটো কোনো কামৰ নাই এতিয়া, বুজিছে? এতিয়া আৰু মই জেগাটো পামেই। তো চাওক, এনেই অলপ ব্ৰিজ দেখাই দিম আৰু তাতে। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। এনেই ভাবিলোঁ বহুত দিন ধৰি ভিডিঅ' নাই, কি কৰোঁ, কিবা এটাতো কৰিব লাগিব, ভিডিঅ'টো দিব লাগিব। এনেই আৰু চাপিন মাৰি আহি গৈছোঁ দেই। লোকেল জেগা হয়, বেছি দূৰ নহয়, 10-12 কিলোমিটাৰ। তো ভাল লাগিল, এয়া পালোঁ। এতিয়া মোৰ ৰাইট যাব লাগিব, চৰি লেফ্ট যাব লাগিব হা। এতিয়া মোৰ যাব লাগিব লেফ্ট চাইড। আগৰ ফালে যাওঁ, আমি চিধা যাম। এতিয়া নাগৰিজুলিত ৰহিমহঁতৰ দোকানত মোৰ কাম আছে, ক'লোৱে। তো সেয়াই আৰু চাই থাকক। এতিয়া ভিডিঅ'টো ইয়াতে পোষ্ট কৰি দিওঁ। চৰি, এইটো আমাৰ মেট্ৰিকৰ চেণ্টাৰ দেই। এইখন নাগৰিজুলি হস্পিটেল। ফাইনেলি নাগৰিজুলি আহি পালোঁ। মুখ চুখ পূৰা ঘামি গৈছে, চাওক কেনে অৱস্থা হৈছে। এইটো ৰহিমহঁতৰ দোকান, ইয়াতে আমাৰ ইনভাৰ্টাৰটো দি থৈ যাম। 10 টকা 20 টকা কিবা এটা দিব চাহ খাবৰ কাৰণে। ঘামি গৈছোঁ দেই, পূৰা গৰম বাপ্পা। এতিয়া আমি ফুৰিব যাম, এই ওচৰতে 1 কিলোমিটাৰ দূৰ হেৰি যাম। বৰ্ণদি বুলি কয় এইফালে, আৰু ৰঙিয়াৰ পিনে কয় পুঠিমাৰী নদী যে, সেইকাৰণে এইটো বৰ্ণদি বুলি কয়। এই বগামাটি ছাইডৰ বগামাটিৰ যোনটো নদী সেইখানে। আৰু তাৰ চাহ বাগান, তাতে অলপ বহুত দিন ফটো চটো উঠা নাই, বোলো ফটো চটো উঠোঁ। সেয়াই আৰু এতিয়া বেছি ভিডিঅ' বনোৱা মুড নাই দেই, একদম হেৰি হৈ আছে, কেম্বা লাগি আছে গা চা বাপ্পা। ৰহিমে মোক মাতি ঠগাই থাকে জানানে। ক'ৰবাত যাম,
আহোঁ পিছত কাম ওলাই যায় তাৰ এতিয়া গায়ে ধোৱা নাই নেকি কামতে বিজি তো চাই থাকক ভিডিঅ'টো তো গাইজ এতিয়া আমি ক'ত গৈ আছোঁ আমি যাই আছোঁ বৰ্তমান ব্ৰিজত নিউ ব্ৰিজ নিউ ব্ৰিজ আৰু এই বাগানত ফটো তুলিব যাই আছোঁ ফুৰিব যাই আছোঁ বহুত দিনৰ মূৰত ফটো তুলিম আৰু এটা দুটা আপলোড দিব লগা ফটোই নাই এতিয়া যাম আমাৰ ৰহিমাই ড্ৰাইভ কৰি আছে ইমান লাহে লাহে ঠেলা গাড়ীৰ দৰে ড্ৰাইভ কৰি আছে বহুত ভয় কৰে তেওঁ বহুত পুৰণা ড্ৰাইভাৰ চাওক এয়া চাওক চাহ বাগান ঐ এই চাহ বাগান কিমান ডাঙৰ বহুত ডাঙৰ জানা নাই কিমান নদীৰ ইপাৰে কিমান মানে কেই কিলোমিটাৰ দিয়ে বহুত কিলোমিটাৰ আছে দাদা কিমান কিলোমিটাৰ মই ডাইৰেক্ট ক'ব নোৱাৰিম এটা ডাইৰেক্ট নেটত সার্চ কৰি গম পাই যাম নাই নেটত সার্চ কৰি আপোনালোকে নিজে নাগৰিজুলি টি ষ্টেট মাৰি দিব আই যাব আপোনাৰ যিমান ডিটেইলছ লাগে এতিয়া বহুত গৰম লাগিছে কটি ফাটা ৰ'দ দিছে তো আমি যাওঁ বাগানৰ পিনে গছ আছে ন ছায়া আছে তাতে অলপ বহি জহি অলপ কিবা কিবি কৰিম আৰু খাম আনছোঁ বটলত কিবা কিবি আৰু বটলটো নেদেখাওঁ কিন্তু এতিয়া যাই থাকোঁ গান শুনো চাই থাকক ভিডিঅ'টো চাই থাকক পংকজ ভাইৰ লগত এটা ফটো তুলিব আহিলোঁ খুবেই ভাল লাগিল কিন্তু এটা কাৰণত মনটো বেয়া লাগিল যে ৰাতিপুৱাৰ পৰা DSLR-টোৰ বেটাৰীটো চাৰ্জ দিছিলোঁ কিন্তু চাৰ্জ নহ'ল যিয়ে নহওক এটা দুটা ফটো তুলিছোঁ ভাল হৈছে ইমান নালাগে আমাৰ ফটো হয় না আমি ছোৱালী নহয় ইমান ফটো এতিয়া চাওক ক'ত আছোঁ পুৰা ঠাণ্ডা জেগা দেই ইয়াতে ন গৰম লগাই নাই ন ইয়াতে এয়া চাওক চাহ বাগান নাগৰিজুলি চাহ বাগান এয়া চাওক কেনেকৈ লৈ আছে ট্ৰেক্টাৰেদি চাহৰ পাত এতিয়া আমি যাওঁ আৰু অলপ আগলৈ যাওঁ ৰাস্তা চাওক না বে কেনেটা হৈ আছে মজা গাইছ এইখনে হ'ল নতুন ব্ৰিজ হৈ আছে কাম চলি আছে মানে কমপ্লিট হোৱা নাই 100% 90% কমপ্লিট হোৱা বুলি ক'ব পাৰি Assam ke bagicari abu chari batikare jabol nachal hare jabol nachal তো এইটো দেখা পালে ভিডিঅ'টো বহুত ৰ'দ দি আছে দে সেইকাৰণে নামা নাই আমি ইয়াতে পাৰ্ক হ'ব এইখিনি দেখা পাইছে ন এই খালী জেগাত ইয়াতে পাৰ্ক হ'ব দেখা পাব বগামাটি পিকনিক আহাকেইটা দেখা পাব অহা বছৰৰ পৰা এই ব্ৰিজখন চাওঁ এই ব্ৰিজখন ইফালে ব্ৰিজৰ মাছা মাৰি থাকাতে আমাৰ শুকি গৈছে ভাবিছিলোঁ এতিয়া নামি ফটো চটো মাৰিম কিন্তু নাই ইমান ৰ'দ বাপ্পা ঐ নৰি ইয়াতে নাম্বা নৰি গৰম এই ব্ৰিজ হয় বহুত ভাল হৈছে কিন্তু ন হ'বই না ভাল নহ'লে নাৱেদি পাৰ কৰিছিলোঁ বাইক এই কেইমাহমান আগতে নাৱেদি পাৰ কৰিছিলোঁ ইয়াতে বাইক এতিয়া ব্ৰিজ বনাই দিছোঁ আমি চব ভোটটো আমাকে দিব কাকো নিদিব বেলেগ এবাৰ উঠিম এবাৰ উঠি আছোঁ বাগানৰ ভিতৰত আহিছোঁ ভাইৰ লগত ফটো চটো তুলিম 2-1 কপি যিখিনি তুলিব পাৰোঁ চাৰ্জ নাই মেইন কথা কেমেৰাই থকা দিছে তো ইয়াতে গাড়ী চাড়ী সোমাব দিয়ে নে নিদিয়ে পাৰ্মিশ্যন নাই মানুহ চানুহ নাই নহ'লে সুধি কিনে সোমাব পাৰিলোঁ হয় এই চাওকচোন পিছফালৰ ৰাস্তা চাওক ন যাব পাৰিলোঁ হয় কি মজা লাগিছে এইখিনিতে ফটো উঠিম বেছি দূৰ নাযাওঁ পূৰা গৰম লাগিছে তো ভিডিঅ' আৰু কিনো কৰিম এইখিনিয়ে বহুত দিন পিছত ভিডিঅ' বনালোঁ আৰু এইখিনিয়ে তো ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাকী ছাবস্ক্ৰাইব কৰি দিব ধুনীয়া বেকগ্ৰাউণ্ড এইখনেই হ'ল আমাৰ নাগৰিজুলি চাহ বাগান তো চাওক কিমান ডাঙৰ তো কেই কিলোমিটাৰ পৰা সেইটো ভালকৈ গম নাপাওঁ দিছ ইজ বিউটি অফ আছাম চবেই জানে আৰু আছে এখন নদীৰ সিপাৰত আছে কি ডাঙৰ বে ইয়াতে সাপ চাপ থাকে নেকি ভয় লাগে বে হা দেখাম ৰ'বা আহি আছোঁ চাওক কি ধুনীয়া ফটো উঠা কি ধুনীয়া প্লেচ তে এইকেইদিন ৰেগুলাৰ আহি আছোঁ বিনা কামত অহা নাই কিবা নহয় কিবা কাম ওলাইছে সেইকাৰণে আহি আছোঁ এনে অহা নাই হা চাওক এই আমাৰ ৰহিম বাই ফটো মাৰিছে মোবাইল কেমেৰাত নাই চাৰ্জ এতিয়া আমাৰ ৰহিম বাই কিবা ক'ব নেকি
নাই না ক'ব লগা নাই বহুত গৰম গৰম লাগছে কটি ফাটা গৰম দিছে বেয়া গৰম দিছে আৰু আচৰিত মানে থাকিব পৰা নাই এতিয়া আমি যাওঁ যাই পেলাই কিবা খাম খাম পেটটো ভৰাই পিনে তাৰপিছত আৰু ক'ৰবাত যাওঁনে নাই ভাবি নাযাওঁ এতিয়া মই চিধা ঘৰত যাম এই ধুনীয়া লোকেশ্যনৰ পৰা ভিডিঅ'টো শেষ কৰি দিওঁ ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ আৰু আপোনালোকে যদি আহিব খোজে মোৰ লগত আহিব পাৰে এই ৰহিম ভাইও আছে আহিব পাৰে মোৰ ঘৰ ওচৰতে বাছ এইখিনিয়ে ইয়াতে গৰম লগাই নাই ইমান হয় না চাওকচোন নিম গছ কি ধুনীয়া লাগিছে এইটো পাণ গছ নেকি পাণ গছ দেখা পাইলোঁ এইটো হেৰি কিবা যে মাংসতে দিয়ে জলকীয়া গোলমৰিচ নেকি গোলমৰিচ বুলি কয় এইটো আচ্ছা ইয়াতে আছে তো বাই বাই